নমস্কাৰ। আজি আমি আপোনালোকক পুনৰ আৰু এখন বাগানলৈ লৈ আহিছোঁ, য'ত আমাৰ লগত আজি উপস্থিত আছে আমাৰ কোম্পানীৰ আদিত্য এগ্ৰ চায়েন্সৰ ডিভিএন ছাৰ, আমাৰ গেলেকী এৰিয়াৰ গ্ৰুপ লিডাৰ মাইনা ফুকন দা, লগত মোৰ নাম আপোনালোকে গম পায় শ্ৰী মিথুন পাল, আৰু দাদাৰ নামটো জনাব। মোৰ নাম দুলেশ্বৰ হাতীমৰীয়া। দুলেশ্বৰ হাতীমৰীয়া। এই দুলেশ্বৰ দাৰ বাগানত আজি আমি আহিছোঁ। আমি জানুৱাৰী মাহত আমাৰ মাইনাদাই এইখন বাগানত ব্যৱহাৰ কৰিবলৈ দিছিলে ভুৰক্সক ব্লেক কাৰ্বন, আৰু লগত ব্যৱহাৰ কৰিবলৈ তেখেতে জনাইছিলে ছিংগুল ছুপাৰ ফছফেটটো। তো দাদাই কিবা কাৰণে দুলেশ্বৰ দাই SSPটো নোপোৱাৰ কাৰণে ভুৰক্সক আৰু ব্লেক কাৰ্বন দুইটা মিলাই পেলাই এই বাগানখনত ব্যৱহাৰ কৰিছিলে। ব্যৱহাৰ কৰাৰ ফলত এই বাগানখনৰ কি পৰিৱৰ্তন আহিছে, আমি এই বাগানৰ যিজন মালিক আমি তেখেতৰ পৰা আমি জানিব বিচাৰিম। তাৰ আগত আমাৰ এই ভিডিঅ'টো কৰাত আমাক সহায় কৰিছে আমাৰ আদিত্য এগ্ৰ চায়েন্সৰ ময়ূৰ গগৈয়ে। ময়ূৰ গগৈক মই ক'ম যে এই বাগানখনৰ অকণমান কিছু দৃশ্য ৰেকৰ্ড কৰিবলৈ ক'ম। আপোনালোকে দেখা পাইছে এখন বাগান MS কাটিং দিয়া হৈছিলে, য'ত পাতবোৰ খুব ধুনীয়া আহিছে। আপোনালোকে চাইছে কেঁচি পাতবোৰ বৰ ধুনীয়াকৈ আহিছে, আৰু এইফালেও আপোনালোকে চাওক পাতখন এতিয়ালৈকে পাত লোৱা হোৱা নাই, কালি পাত ছিঙিব। দেখা পাইছে এই সময়ছোৱাত বেলেগ বাগানবোৰত য'ত এতিয়ালৈকে বহুতে পাতৰ কথা ভাবিবই পৰা নাই বা পাত ছিঙিবলৈ পৰাই নাই, সেই সময়ত এইখন বাগানে পাত ছিঙিবলৈ প্ৰস্তুত। আৰু আমি এইখন বাগানেই নহয়, আদিত্য এগ্ৰ চায়েন্সৰ ভুৰক্সক ব্লেক কাৰ্বন ZSB যিমান কেইখন বাগানত এতিয়ালৈকে আমি ব্যৱহাৰ কৰিবলৈ দিছোঁ, প্ৰত্যেককেইখন বাগানতেই তেওঁলোকে পাত ধুনীয়াকৈ ছিঙিছে, পাত এনেকুৱা ছফ্ট আহিছে, পাতবোৰ খুব কালাৰ ভাল আহিছে। এই গোটেই কথাখিনি এই বাগানৰ যিজন মালিক তেখেতৰ পৰা আমি জানিব বিচাৰিম। দুলেশ্বৰ দা নমস্কাৰ। আদিত্য এগ্ৰ চায়েন্সক আপোনাক স্বাগত জনাইছোঁ। আৰু আপুনি গম পায়ে আমি আপোনাক বহুত দিনৰ পৰা চিনি পাওঁ, আৰু আদিত্যৰ বহুতখিনি প্ৰডাক্ট আপোনাক ব্যৱহাৰ কৰিবলৈ দিছোঁ, আৰু আপুনি যথেষ্ট ভাল পাইছে। আজি কিবা ভিজিট কৰিবলৈ আহি যেতিয়া এই বাগানখনৰ ভিডিঅ' লৈছোঁ, তো আপোনাৰ পৰিচয়টো অকণমান আমাৰ জনাব। নমস্কাৰ, মোৰ নাম শ্ৰী দুলেশ্বৰ হাতীমৰীয়া। আমাৰ হাতীগড় হাইকিনা গাঁও এই কৃষকৰ মানে আপোনাৰ চাহ খেতিয়কৰ আৰু অলপ চলপ আৰু বাগান আছে। তাকে আৰু কিনো ইয়াকে মেইনটেনেঞ্চ কৰিছোঁ। এই কোম্পানীৰ পৰা অলপ ভালেই দেখিছোঁ বাৰু। তো আপোনাক আমাক কেইদিনমান আগত আপোনাক ভুৰক্সক আৰু ব্লেক কাৰ্বন দিয়া হৈছিল। জানুৱাৰী মাহত ভুৰক্সক আৰু ব্লেক কাৰ্বন যিটো জানুৱাৰী মাহত আপোনাক দিয়া হৈছিলে, সেইটো আপুনি কেনেকুৱাকৈ ব্যৱহাৰ কৰিছিলে, মানে মৰাৰ প্ৰচেছটো কি আছিলে? মৰাৰ প্ৰচেছটো মানে কি হ'ল, মই অকলেই মাৰিছোঁ। এই আপোনাৰ এই ধুনীয়াকৈ আৰু মানে হেৰি লৈ পিনি গলি গলি মাৰিছোঁ। হয়, ভুৰক্সক ব্লেক কাৰ্বন মিলাই এই দুটা মৰাৰ ফলত আপুনি কি লাভ হৈছে বুলি ভাবিছে? কি লাভ মানে কি, গছখিনি আগতকৈ ভাল দেখিছোঁ, আৰু পাতৰ কালাৰটো ঠিক দেখিছোঁ, আৰু মাটিটো আপোনাৰ কি পৰিৱৰ্তন দেখা পাইছে? মাটিটো আগতকৈ বহুত ভাল পাইছোঁ। আগতে যিটো কঠিন আছিলে, এতিয়া আপোনাৰ কোৰখন মাৰি চালে মানে মাটিটো ঢিলা কৰি দিলে, ভুচভুচীয়া পাইছোঁ। আপোনাৰ ফচফচীয়া পাইছোঁ। আৰু যোৱা বছৰ আগৰ বছৰ যোনটো আপুনি 3 কঠাৰ কাৰণে লৈছিলে, তাৰপিছত আপুনি এইবাৰ গোটেই প্লটটোৰ কাৰণে লৈছে? ঠিক আছে, ধন্যবাদ। তো আপুনি পাতৰ কালাৰ ভাল পাইছে, ছফ্টনেছটো পাইছে, বা বেলেগৰ তুলনাত ভাল পাত আহিছে বুলি কৈছে। তো কি ভাবে আপোনাৰ এই বস্তুটোক দেখি বেলেগে বস্তুটোক আঁকোৱালি ল'ব বিচাৰিছে, বা তেওঁলোকৰ ৰাইজক কি ক'ব বিচাৰে আপুনি? মইতো ভালেই পাইছোঁ, ৰাইজকতো কওঁৱেই এই বস্তুটো এই কোম্পানীৰ পৰা মাৰি চাবলৈ কওঁ, আৰু তেওঁলোকে পঠাইছোঁ মই। কি কৰে আৰু তেওঁলোকৰহে কথা, হয় নহয় বাৰু? হয়, আমি দুলেশ্বৰ দাক ধন্যবাদ জনাইছোঁ, যিহেতু দুলেশ্বৰ দাই ইতিমধ্যে আমাক জনাইছে যে তেখেতে ভুৰক্সক আৰু ব্লেক কাৰ্বন ব্যৱহাৰ কৰাৰ ফলত আপোনালোকে দেখা পাইছে, অলৰেডি আমি দৃশ্যসমূহ আপোনালোকক দেখুৱাইছোঁ যে পাতবোৰ ধুনীয়া আহিছে, কেঁচি পাতৰ সংখ্যা খুব ধুনীয়াকৈ আহিছে, আৰু মাটিৰ গুণাগুণটো খুব ভাল পাইছে। আগৰ তুলনাত আগত তেখেতৰ কৃষিভূমিৰ মাটিটো খুব কঠিন টান আছিল বুলি কৈছিলে। তাৰপাছত যেতিয়া ভুৰক্সক আৰু ব্লেক কাৰ্বন ব্যৱহাৰ কৰিলে, তাৰ ফলত মাটিবোৰ খুব ছফ্ট হৈছে, কোৰ মাৰিলে খুব সহজত সোমাই গৈছে, আৰু মাটিৰ
উন্নতি সাধন হৈছে, যিটো আমি সদায় কাষ্টমাৰসকলক কওঁ যে আমি খেতি কৰাৰ আগত আমি জানিব লাগিব আমাৰ মাটিৰ কণ্ডিশ্যন কি, আৰু মাটিটোক সদায় আমি ভাল কৰাৰ ক্ষেত্ৰত আমি সহযোগিতা কৰিব লাগিব সকলোৱে মিলি, নহয় জানো? হয় হয় আৰু ভূৰক্ষক ব্লেক কাৰ্বনে মাটিৰ যোনটো গুণাগুণ ই বৃদ্ধি কৰে, মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰে, যি দাদাৰ মুখত আমি শুনি পাই খুব ভাল পাইছোঁ, খুব আনন্দিত হৈছোঁ। আৰু আমি সকলোকে ৰাইজক এইটোৱে জনাব বিচাৰোঁ, যিহেতু আজি 2-4 বছৰৰ পৰা যিমান খেতিয়কক আমি ডিচেম্বৰ জানুৱাৰী মাহত ভূৰক্ষক ব্লেক কাৰ্বন ব্যৱহাৰ কৰিবলৈ দিছিলোঁ, সকলোৱে ভাল ৰিজাল্ট পাইছে। তো আপোনালোক সকলোকে আমি কওঁ আগবাঢ়ি আহক, প্ৰত্যেক বছৰ আপোনালোকে নিজৰ মাটিৰ যোনটো ভূমিৰ যোনটো উৰ্বৰতা শক্তি বৃদ্ধি কৰাৰ কাৰণে আপোনালোকে ভূৰক্ষক ব্লেক কাৰ্বন ব্যৱহাৰ কৰক। এতিয়াতো সময় অলৰেডি পাৰ হৈ গ'ল, এতিয়াতো মেনিউৰিঙৰ টাইম আহিছে। অহা বছৰ যেতিয়া আপোনালোকে ছইল এপ্লিকেশ্যনৰ টাইম আহিব, ভূৰক্ষক ব্লেক কাৰ্বন দি ছইল এপ্লিকেশ্যন কৰক। আশা কৰোঁ আপোনালোকে এনেকুৱা ধৰণে আপোনালোকৰ বাগানবোৰত আপোনালোকে আগতীয়াকৈ পাত ল'বলৈ সক্ষম হ'ব, বাগানবোৰ ইমান ধুনীয়াকৈ আপোনালোকে দেখা পাব। ধন্যবাদ। আমি এফালে আমাৰ দাদাই আৰু এটা কথা ক'বলৈ পাহৰিলে, তো দাদাই কিবা এটা ক'ব। এই গছৰ তাৰমানে তেনেকৈ আগতে যিটো গছ মৰে ভেকেঞ্চি মাৰিবলগীয়া হয়, এতিয়া ভেকেঞ্চিও মানে দৰকাৰ নাই। হয়, ভেকেঞ্চি কমিলে আপোনাৰ এইটো মৰাৰ ফলত। কমিলে নাই। এই কথাটো আপোনালোকে গম পাই, আমি প্ৰায় কৈ থাকোঁ যে আমাৰ ভেকেঞ্চিবোৰ কিয় হয়। আমাৰ কেতিয়াবা pH বেয়া হৈ যায়, কেতিয়াবা বেছি সাৰ হৈ যায়, আমাৰ মাটিৰ উৰ্বৰতা শক্তিও কেতিয়াবা কমি যায়, ভেকেঞ্চিবোৰ আমাৰ খুব আহে। তো আমি ৰাইজক সদায় কওঁ যে আপোনালোকে ভূৰক্ষক দি গছ লগাওক, ব্লেক কাৰ্বন দি গছ লগাওক, তেতিয়া গম পাব ভেকেঞ্চিবোৰ কমিব। বা বছৰত যদি এবাৰ আপোনালোকে ছইল এপ্লিকেশ্যন ভূৰক্ষক বা ব্লেক কাৰ্বন দি কৰে, ভেকেঞ্চিৰ সমস্যাবোৰ কমি যায়। আজি দাদাৰ মুখত দাদাই নিজে কৈছে যে ভেকেঞ্চিৰ পৰিমাণবোৰ কমি দিনে কমি আহে। যিমান কমিছে তো দাদাৰ লাভ হৈছে। তো আমি দাদাক ধন্যবাদ জনাইছোঁ আমাক অকণমান সময় দিয়াৰ কাৰণে। আৰু তেখেতে খুব ব্যস্ত আছিলে, আমাক তেতিয়াও আহি অকণমান সময় দিছে ভিডিঅ'টো কৰাৰ কাৰণে। আমি দাদাক ধন্যবাদ জনাইছোঁ। আমি ধন্যবাদ জনাইছোঁ আমাৰ দেৱীয়াম ছাৰক সময় দিয়াৰ কাৰণে। আমি মাইনাদাক ধন্যবাদ জনাইছোঁ। আমি ময়ূৰক ধন্যবাদ জনাইছোঁ ভিডিঅ'টো কৰাৰ কাৰণে। আমি আদিত্য এগ্ৰ চায়েন্সকো ধন্যবাদ জনাইছোঁ, কাৰণ আমি যেনেকুৱাকৈ কাষ্টমাৰসকলক ভূৰক্ষক ব্লেক কাৰ্বন দিয়াৰ সময়ত কৈছিলোঁ ৰিজাল্ট পাব, ইমান এটা ভাল প্ৰডাক্ট দিয়াৰ কাৰণে আমি খুব ধন্যবাদ জনাইছোঁ। জয় আই অসম, জয় আদিত্য।